মোৰ চেনেল নিৰ্মলা জুৱেলাৰীলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই এটি ব্লগ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। আজি আলহী অহা কথা আছে। আলহী নহয় মানে ঘৰৰে সৰু দেউৰ আৰু জা অহা কথা আছে। তেওঁলোকে আহি পাবহি কেইটা 10টা 11টামান বজাত পাবহি নেকি। মই এতিয়া গা পা ধুই ৰেডি, ভাত পানী বনাবৰ কাৰণে ৰেডি হৈছোঁ। কি বনাওঁ কি নবনাওঁ, কি কৰোঁ কি নকৰোঁ সকলোখিনি আপোনালোকক দেখাম আৰু দেই, পাৰোঁ যদি। নোৱাৰিলে আৰু উপায় নাই। ধন্যবাদ। এয়া মই ৰান্ধিবলৈ আৰম্ভ কৰিছোঁ। জিকা আৰু কোমোৰা কাটি থৈছোঁ। মাছ, ৰৌ মাছ আনিলে 1 কেজি। তাৰপিছতে এয়া কুন্দুলীয়া আলু, নহৰু আদা এইবিলাক গুচাই লৈছোঁ। তাৰপিছত দালি বনাবই লাগিব। তাৰপৰা ধুনীয়াকৈ কেনেকৈ বনাওঁ কি কৰোঁ আপোনালোকক মই সম্পূৰ্ণ বনোৱাটো নেদেখাওঁ, কিন্তু বস্তু মই কি কি যোগাৰ কৰিছোঁ সেইখিনিয়ে দেখাইছোঁ। এয়া সৰু মাছ লৈছোঁ। সৰু মাছ মানে এই হেৰি মাছ, এইটো ভাঙন মাছ, তাকে ফ্ৰাই কৰিম বুলি ভাবিছোঁ। আৰু ডাঙৰ মাছৰ অকণমান গ্ৰেভি টাইপ কৰিম পিঁয়াজ দি পেলাই। তাৰপিছত আজিকালি জিকা কাটিলে জিকাটো মস্ত তিতা, সেইকাৰণে জিকাটো নহ'ব আৰু। এয়া আহি তেওঁলোক বহিলেহি, প্ৰায় 11:30মান বাজিছে আৰু এনেকুৱাতে বহিছেহি। বহি কালিয়ে অৱশ্যে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। এয়া খাবলৈ মই দিছোঁ, তেওঁলোকক ৰন্ধা বঢ়া কৰি খাবলৈ দিছোঁ। ইমানেই গৰম পৰিছে মানে খোৱাটোও শান্তি নাইকিয়া, দিয়াটোতো শান্তি নাই। বনালোঁ যেনে তেনে কষ্ট মষ্ট কৰি। এতিয়া সেয়া তেওঁলোকে যাবলৈ ওলালে। খাই বৈ ককায়েকক চাই ধুনীয়াকৈ যাবলৈ ওলাইছে। আহি পেলাই খবৰ ল'লে, ককায়েকৰ ভৰিটোৰ খবৰ ল'লে। তাৰপিছত এইগৰাকী জা, সৰু জা, সিহঁতে আহি আৰু খবৰ তেওঁলোকে যাবলৈ ওলালেই আৰু মাত বোল কৰি আছে। ঘৰ পিছফালে গৈছে, পিছফালে গৈ সকলোকে চিঞৰ বাখৰ কৰি এয়া মাত দিছে। এয়া দেওৰ গাড়ীত উঠিবলৈ যা যোগাৰ কৰিছে। ময়ো বাই বাই দিছোঁ। যা তোমালোকে যোৱা, ধুনীয়াকৈ ভালকৈ যাবা ৰাস্তাত, আৰু গৰম যিটো পৰিছে তোমালোকে আৰু পানী চানী খাই মেলি যাবাগৈ বুলি মই মানে তেওঁলোকক দিহা পৰামৰ্শ দি এয়া তেওঁলোকে গাড়ীত উঠিবলৈ লৈছে। ময়ো বাই বাই দি আপোনালোকৰ পৰা ময়ো বেছি দীঘল কৰা নাই, মই সৰুকৈ ভিডিঅ' এটি আপোনালোক